জ্ঞানে সকলো জ্ঞান অবিহনে সকলো অসাৰ শুভাৰম্ভ হ'ল চামটিলা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ চামটিলাত এখন উন্নত মানদণ্ডৰ অসমীয়া মাধ্যমৰ চামটিলা জাতীয় বিদ্যালয়খন আজি নতুন শিক্ষানীতিৰ আধাৰত উন্নতকৰণ হোৱাত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় চামটিলা ছিনিয়ৰ ছেকেণ্ডাৰী নামেৰে। যিখন স্কুলে আপোনাৰ সন্তানক পঢ়ুৱাক লৈ হৈ থকা দুখ চিন্তা দূৰ কৰিব পাৰিব। উন্নত মানৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আন আন শৈক্ষিক সা সুবিধা বিদ্যালয়খনিত উপলব্ধ থাকিব। অসমীয়া মাধ্যমৰ বিদ্যালয়খনিত কেইবাগৰাকীও অভিজ্ঞ শিক্ষকে পাঠদান কৰিব। এখনি মুকলি অনুষ্ঠান অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে বিদ্যালয়খনে। মুকলি অনুষ্ঠানটিত উপস্থিত থাকে ধুলা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ প্ৰধান শিক্ষক মহিবুৰ ৰহমান, আমচুৰ কেন্দ্ৰীয় সভাপতিৰ উপদেষ্টা আইনুদ্দিন আহমেদ, আমচুৰ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাসৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট অতিথি। সমূহ ৰাইজক স্কুলখনৰ সৰ্বাংগীন দিশত উন্নতিৰ বাবে দিহা পৰামৰ্শৰ উপৰিও সহায় সহযোগিতা আহ্বান কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলাম, সম্পাদক সুৰুজ জামাল, অধ্যক্ষ বছিৰুল ইছলামৰ লগতে শিক্ষক শ্বেখ ফাৰুক আব্দুল্লাহ আৰু ছাইৰুদ্দিন আহমেদে। আমাৰ 2008 চনত এইখন জাতীয় বিদ্যালয় স্থাপিত কৰা হৈছিলে। তো আজি আমি এই বছৰত আমাৰ এইখন বিদ্যালয়ৰ ফলাফল আশা কৰা মতে বহুত ভাল ফলাফল হৈছে। আমাৰ এইখন বিদ্যালয়ৰ সেই ফলাফল ভাল হোৱাৰ কাৰণে ইয়াৰ লগেদি আমি আমাৰ বিদ্যালয়খনত এই ক্ষেত্ৰত আমি অলপ এখোজ আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ইয়াৰ স্থানীয় যিখিনি দুখীয়া মানুহখিনি আছে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি অলপ দূৰত যায় পঢ়াত বহুত অসুবিধা পায়, আৰ্থিকভাৱে বা মানসিকভাৱে তেওঁলোকে বহুত কষ্ট পায়। যাৰ কাৰণে আজি আমি আমাৰ গাৰ্জেনৰ, আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি আমাৰ এই জাতীয় বিদ্যালয়খনত এইবাৰ আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ নতুনকৈ আমি উদ্বোধন কৰিলোঁ আজি। তো ইয়াৰ জৰিয়তে আমি আমাৰ সমূহ ৰাইজ তথা আমাৰ যিখিনি ষ্টাফ আছে তেওঁলোকে বহুত ছাপোৰ্ট কৰিছে আমাক, আৰু ইয়াৰ জৰিয়তে মই এওঁলোকক আমাৰ ৰাইজক আহ্বান জনাব খুজিছোঁ। লগতে আমাৰ চামটিলা আঞ্চলিক আমচু, দৰং আমচুৰ বহু কৰ্মকৰ্তাই আমাক সহায় কৰি আছে। তো আগন্তুক দিনক আমি তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে তেওঁলোকে প্ৰথমতে আমাৰ নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি চামটিলা জাতীয় বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিবলৈ আমাৰ চামটিলা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয় তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলাম, সম্পাদক সুৰুজ জামাল ডাঙৰীয়া, লগতে আমাৰ এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা এই ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ ফলত আমি চামটিলা জাতীয় বিদ্যালয়ত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আজি আমি অপেনিং কৰিলোঁ। এটা শুভ উদ্বোধন অনুষ্ঠান ইতিমধ্যে হৈ গ'ল। আশা কৰিছোঁ যে এই আমাৰ আজি শিক্ষাৰ ক্ষেত্ৰত এই অগ্ৰসৰ দিশত আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত আজিৰ এই চামটিলা জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিব, তেওঁলোকৰ জৰিয়তে বহুত মেধাৱী ছাত্ৰ ইয়াত আছে। আমাৰ এইখন বিদ্যালয়ত ফাৰ্ষ্ট ইয়াৰৰ কাৰণে অভিজ্ঞ আৰু দায়িত্বশীল আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰে আমি পাঠদান কাৰ্য আৰম্ভ কৰিছোঁ। গতিকে আমি আশাবাদী যে অনাগত দিনত এই বিদ্যালয়ৰ পৰাই এইটো অঞ্চলৰ লগতে সমগ্ৰ দৰং জিলা তথা ৰাজ্যলৈ এই শিক্ষাৰ ক্ষেত্ৰত এক পোহৰ বিলাবলৈ যথেষ্ট এক অৰিহণা যোগাব। লগতে এই অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত যিটো নেকি এক যুগান্তকাৰী এটা নতুন দিগন্তৰ সূচনা হ'ব। তো আমি সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ এইখন জাতীয় বিদ্যালয়ত আপোনালোকৰ নিজৰ বিদ্যালয় বুলি ভাবি বিদ্যালয়খনত আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত সুপৰামৰ্শ সহায় সহযোগিতা আগবঢ়াব। এইবুলিও আমিও দুখীয়া ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াভাৱেও আমি পাঠদান দিয়াৰ ক্ষেত্ৰত আমি শিক্ষক শিক্ষয়িত্ৰীসকল আমি নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ, কথা দিছোঁ। গতিকে অনাগত দিনত বিদ্যালয়ৰ
ভাল হওক কামনা কৰিছোঁ, আপোনালোকৰ পৰা দুৱা আশীৰ্বাদ বিচাৰিছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে এক শৈক্ষিক বিপ্লৱ চামটিলা জাতীয় বিদ্যালয়ৰ পৰাই আৰম্ভ হয়, তালৈ সকলোকে সমৰ্থন আগবঢ়াব, সহযোগ আগবঢ়াব, আমাৰ ভুলবোৰ আঙুলিয়াই দিব আৰু আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সুপৰামৰ্শ আগবঢ়াব বুলি মই চবকে অনুৰোধ কৰিছোঁ। ধন্যবাদ।